আচ্ছা নমস্কাৰ মই এই ভিডিঅ'টোৰ জৰিয়তে কিছু গুৰুত্বপূৰ্ণ কথা ক'বলৈ ওলাইছোঁ অত্যন্ত জৰুৰী অন্তত BTC-বাসীৰ লগতে BTC-ত বসবাস কৰা মাইনৰিটি সমাজৰ কাৰণে যোৱা বহুতে প্ৰশ্ন কৰি আছে যোৱা 5টা বছৰত প্ৰমোদ বড়োই মাইনৰিটিৰ কি কাম কৰিলে ফেচবুককে আদি কৰি বিভিন্ন সময়ত বিভিন্ন ঠাইত এই প্ৰশ্নবিলাক কৰে মই এটা কথাই স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে যোৱা 5টা বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াই চৰকাৰত থাকি মাইনৰিটিৰ বহুত কিবাকিবি নকৰিলেও অন্তত বিটিআৰত শান্তিৰে জীৱন যাপন কৰিব পৰা এটা পৰিৱেশ আমাক দিছে স্বাধীনতাৰ পাছৰ পৰা 2020 পৰ্যন্ত মই বহুত দূৰৰ কথা নকওঁ বিশেষ কৰি তামোলপুৰৰ এলেকাত থকা যি মাইনৰিটি এৰিয়া মুছলমান এৰিয়া ইয়াত যাতায়াতৰ ভাল ব্যৱস্থা নাছিল মাইনৰিটি গাঁওবিলাক একেবাৰে আনডেভেলপ কৰি ৰাখিছিল পূৰ্বৰ চৰকাৰে তামোলপুৰ পাৰ্শ্বৱৰ্তী যিবিলাক এৰিয়া আজি ওচৰতে মাইনৰিটি গাঁও আছে চাৰিওফালে আছে যোৱা 17 বছৰ হাগ্ৰামা মহিলাৰী চৰকাৰৰ আগৰ যিবিলাক আৰু চৰকাৰ আছিল এই চৰকাৰবিলাকে কোনো গুৰুত্ব সহকাৰে লোৱা নাছিল কিন্তু 2020 চনত প্ৰমোদ বড়ো ডাঙৰীয়াই চৰকাৰ গঠন কৰিয়েই এই গেৰুৱা জাৰগাঁও বুলি আমাৰ ওচৰত তামোলপুৰ DC অফিচৰ পিছফালে দুখন গাঁও আছে তাত গোটেইকেইটা ৰাস্তা এটা বছৰত কৰি দিছে আজি কুমাৰীকেইটা অঞ্চলৰ যিমানখন মাইনৰিটি এৰিয়া গাঁও আছে দৰংগাজুলিত গোটেই মাইনৰিটি এৰিয়াৰ মাজৰ ৰাস্তাবিলাক পকীকৰণ হৈছে আজি বৰকাজুলি শালমাৰা বা এই অঞ্চলত যিখিনি মাইনৰিটি এৰিয়া আছে গোটেই মাইনৰিটি এৰিয়াৰ মাজত ৰাস্তা ঘাটখিনি কৰি দিছে মাইনৰিটিৰ কাৰণে বহুত কিবাকিবি কৰি দিয়া নাই কিন্তু পৰ্যাপ্ত যিখিনি অত্যন্ত আৱশ্যকীয় সেই বস্তুখিনিতো আমাক কৰি দিছে কিন্তু মাইনৰিটিৰ কাৰণে বহুতেই জানিব বিচাৰিছে যে কি কৰি দিলে মই স্পষ্টকৈ এই কথাটোই ক'ব বিচাৰিছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াই অসম চৰকাৰে কৰি থকা যিবিলাক উচ্ছেদ অমানৱীয় তেনেকুৱা ঘটনা কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই 5টা বছৰত হ'ব নিদিল এটাও গোষ্ঠীগত সংঘৰ্ষটো বাদেই দিলোঁ কোনো এটা মাইনৰিটি মুছলমান ল'ৰাৰ গাত এটা শিলগুটি নপৰিল ইয়াৰ আগৰ চৰকাৰৰ দিনত নিগোষ্ঠীয় চাফাই অভিযানৰ নামত অপ্ৰত্যাশিত যিবিলাক এথেনিক ক্লিনজিং আছিল ঘৰ বাৰী জ্বলাই মানুহ হত্যা কৰি কিবা এটা সাধাৰণ ঘটনাৰ গইনা লৈ ডাঙৰ ডাঙৰ ঘটনা ঘটাই দিছিল আজি 2012 চনৰ স্বচক্ষুৰে আমি প্ৰত্যক্ষ কৰিছোঁ ভুল বুজাবুজি হৈ এটা সৰু ঘটনা ঘটিল সেই ঘটনাটোৰ গইনা লৈ সেই সময়ৰ কেবিনেট মন্ত্ৰী দুজনৰ উপস্থিতিত যেতিয়া ৰেলী কৰিল আৱেগিক হৈ বহু নঘটিবলগীয়া ঘটনা ঘটাই দিলে যাৰ বিনিময়ত ফিৰিঙতিৰ পৰা খাণ্ডৱদা হৈ শ মানুহৰ ঘৰ জ্বলিল মানুহ হত্যা হ'ল আৰু সেই সময়ত হত্যাকাৰীসকল কোন আছিল চৰকাৰৰ গাড়ীত থকা ব্যক্তিসকলৰে 2014 চনৰ নৰসিংবাৰী নাৰায়ণগুৰিত মাইনৰিটিসকলক হত্যা কৰিল চৰকাৰ কিন্তু তেতিয়া প্ৰমোদ বড়ো নাছিল গতিকে বিভিন্ন উদাহৰণ আছে সেই ঘটনাবিলাক প্ৰমোদ বড়োৰ দিনত চৰকাৰত এটাও ঘটিব নিদিল মাইনৰিটি এৰিয়াবিলাক ডেভেলপ হ'ল মাইনৰিটিৰ ল'ৰা ছোৱালীয়ে উচ্চ শিক্ষা লোৱাৰ কাৰণে এটা ভাল পৰিৱেশ পালে যিটো পৰিৱেশ আগতে আছিল ধন দাবী হত্যা হিংসা অত্যাচাৰ মই নিজেই 99ত মই নিজেই পৰীক্ষাৰ দুদিন আগত মোৰ এই গাঁৱৰ পৰা নলবাৰীলৈ পলায়ন কৰিব লগা হৈছিল সেই শিক্ষাৰ্থীসকলৰ সেইটো সময়ৰ যি যাতনা এফালে বন্দুক বাৰুদৰ ভয় এফালে অস্ত্ৰৰ জঞ্জননি সন্ত্ৰাসবাদীসকলৰ ভয় ধন দাবী অপহৰণ সেই যি ধুঁৱলী কুঁৱলীময় যিবিলাক পৰিৱেশ আমি স্বচক্ষুৰে দেখিছোঁ এই গোটেই সমস্যাবোৰ 2020 চনত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত হোৱা বিটিআৰ চুক্তিৰ জৰিয়তে হৈছে এই বিটিআৰ চুক্তিখনেই এখন দলিল যাৰ আধাৰত আমি ইয়াত সহাৱস্থান কৰিব পাৰিছোঁ আমাৰ কাৰণে সেইটোৱেই প্ৰাপ্তি আছিল য'ত আমি ইয়াত থাকিব পাৰিম নে নোৱাৰিম জাতি জনগোষ্ঠীসমূহে আমাক বিশ্বাসত ল'ব নে নল'ব সেই আমাৰ এটা আমি সন্দেহত আছিলোঁ শংকাত আছিলোঁ কিন্তু আজি আমি একদম ফ্ৰীডম
ইয়াত কথা ক'ব পাৰিছোঁ, থাকিব পাৰিছোঁ, ঘূৰিব পাৰিছোঁ, বিনা দ্বিধাই য'তে ত'তে যাব পাৰিছোঁ, ব্যৱসায় কৰিব পাৰিছোঁ। আগতে এনেকুৱা এটা বি টি চিত পৰিৱেশ আছিল। মই বহুত আগৰ কথা কোৱা নাই, 2020 চনৰ আগলৈকে কৈছোঁ। 2017-18 চনত এনেকুৱা এটা পৰিৱেশ আছিল, বি টি চিৰ বাহিৰৰ মানুহ বি টি চিত সোমাবলৈ ভয় খাইছিল আৰু সুধিছিল ফোন কৰি যে অহাকালি মই যাম, তাত কিবা বন্ধ বা কিবা ধৰ্ণা প্ৰতিবাদ আছে নেকি। ইমান বেয়া পৰিৱেশ আছিল যে মানুহে আহিলে সুধি আহিছিল, আহিলে যাব পৰা পৰিৱেশ নাছিল। বন্ধ, ধৰ্ণা, আজি কি অসম বি টি চি বন্ধ, কালি কি পথ অৱৰোধ, অহাকালি কি চকা বন্ধ, এইবিলাক পৰিৱেশ আছিল। এই 2017-18 চনৰ কথা। 2017 চনত আমি কৰি অহা যিটো সংগঠন, আমাতকৈ জুনিয়ৰ সেই সময়ৰ সভাপতি আছিল ৰাফিকুল ইছলাম আহমেদ, দেককৈ দিন দুপৰীয়া গুলীয়াই হত্যা কৰিছে। যে এই যিবিলাক অপকৰ্ম, হত্যা, হিংসা অন্তত প্ৰমোদ বড়োদেৱে বন্ধ কৰিছে আৰু সেইটোৱে মাইনৰিটিৰ কাৰণে আটাইতকৈ প্ৰাপ্তি আছিল, আটাইতকৈ ভাল কাম আছিল। গতিকে মই মাইনৰিটিসকলৰ একাংশ লিডাৰক, যিসকলে প্ৰশ্ন কৰে প্ৰমোদ বড়োৱে মাইনৰিটিৰ কাৰণে কি কৰিল, মই স্পষ্টকৈ উত্তৰ দিছোঁ যে মাইনৰিটিৰ কাৰণে বহুত কিবা কিবি নকৰিলেও আমাক ইয়াত শান্তিত সহাৱস্থান কৰিব পৰা এটা পৰিৱেশ দিছে। গতিকে অহা যি নিৰ্বাচন, কাৰণ মই এইকাৰণে নিৰ্বাচনৰ কথাটো কৈছোঁ, আমি লগত থাকিলেহে আমাক লগত ৰাখিব, আমি বিশ্বাস দিলেহে আমাক বিশ্বাসত ল'ব। গতিকে আগতে হৈ যোৱা দিনবোৰ পাৰ হৈ গ'ল, অন্ততঃ ভাল আমি যিহেতু এতিয়া মিলাই চাব পৰা হৈছোঁ কোন ভাল কোন বেয়া। আমি 17 বছৰ চালোঁ, আমি বহুত কিবা কিবি আশা কৰি নাপালোঁ। আমি 5 বছৰ চালোঁ, আমাৰ আশাটো আৰু অধিক আছিল, আমি বহুত পাব লাগিছিল বুলি অনুভৱ কৰিলোঁ, পোৱা নাই কাৰণে আমি প্ৰত্যাখ্যান কৰিলোঁ। কিন্তু আগৰ আৰু যোৱাবাৰৰ আমি তুলনা কৰি পেলাই এতিয়া আমি বুজি পালোঁ যে নহয়, ভাল কোন বেয়া কোন। গতিকে আগন্তুক দিনত এই ভাল পৰিৱেশটো জীয়াই ৰখাৰ স্বাৰ্থত, বিটিআৰত যি শান্তি প্ৰতিষ্ঠা হ'ল, এই শান্তি দীৰ্ঘম্যাদী কৰাৰ স্বাৰ্থত আমি আগন্তুক নিৰ্বাচনত প্ৰমোদ বড়োদেৱৰ নেতৃত্বৰ বা প্ৰমোদ বড়োদেৱৰ নেতৃত্বত থকা যি UPPL দলৰ প্ৰাৰ্থীসকলক আমি জয়যুক্ত কৰাব লাগে। অকল প্ৰমোদ বড়োদেৱেই নহয়, প্ৰমোদ বড়োদেৱে তামোলপুৰত যথেষ্ট দিছে। অকল তামোলপুৰেই নহয়, তামোলপুৰত মেডিকেল কলেজকে আদি কৰি ৰাস্তা ঘাট উন্নয়ন হৈছে, সকলো জাতি জনগোষ্ঠীক সমান দৃষ্টিৰে চাইছে, সকলো জাতি জনগোষ্ঠীয়ে একেলগে ভাল জেগাত একেলগে বহি কথা পাতিব পৰা এটা পৰিৱেশ দিছে। কিন্তু অকল তামোলপুৰৰে যে কৰিছে তেনেকুৱাও নহয়, গোটেই BTCত ৰাস্তা ঘাট যি পায়া লগা ৰাস্তা আছিল চব ক্লিন কৰি দিছে। গোটেই স্কুল কলেজবোৰৰ স্কুলৰ বিল্ডিং হৈছে। গতিকে যাতায়াত, শিক্ষা আৰু স্বাস্থ্যৰ ওপৰত অত্যাধিক গুৰুত্ব দি যোৱা 5টা বছৰত তেখেতে কাম কৰিছে আৰু সাংঘাতিক ধৰণৰ এটা চেঞ্জো আহিছে। আজি কোকৰাঝাৰ চিৰাঙলৈ যাবলৈ আমাৰ কোনো শংকা নাই, কিন্তু এটা সময় আছিল গধূলি হ'লে ঘৰৰ পৰা ফোন কৰিছিল ঘূৰি আহি পাবনে নাপায়, আহিবনে নাহে। গতিকে সেই বেয়া দিনবোৰ গুচি গ'ল, সেই দিন কোনো কালে যাতে নাহে তাৰ কাৰণে আমি কামনা কৰিছোঁ। আৰু ভাল মানুহৰ হাতত নেতৃত্ব আমি যদি সঁপি দিব পাৰোঁ, চৰকাৰৰ শাসনভাৰ যদি ভাল মানুহৰ হাতত আমি দিব পাৰোঁ, তেতিয়া আমি ভাল আশা কৰিব পাৰিম। কাৰণ যিমানবোৰ সমস্যা আছে সমাধান কিন্তু ৰাজনৈতিকভাৱেই হয়। পৃথিৱীৰ ইতিহাসত যিমান সমস্যা সমাধান হৈছে, ডাঙৰ ডাঙৰ সমস্যা ৰাজনৈতিকভাৱেই হৈছে। গতিকে ৰাজনৈতিকভাৱে সমস্যাৰ সমাধান কৰিব লাগিলে আমি ৰাজনীতিত ভাল মানুহৰ হাতত দায়িত্ব অৰ্পণ কৰিব লাগিব। গতিকে অহা নিৰ্বাচনটোত বিশেষ কৰি মাইনৰিটি সমাজে আমি প্ৰমোদ বড়োদেৱৰ লগত থাকিব লাগে। আৰু এটা বদনাম আছে যে প্ৰমোদ বড়ো ডাঙৰীয়াই যোৱা BTC নিৰ্বাচনত BJPৰ লগত থকাৰ কাৰণে ভোট নাপালে, এইটো আমিও স্বীকাৰ কৰোঁ। BJPৰ লগত থকাৰ কাৰণে ভোট নাপালে, কিন্তু স্পষ্টকৈ মই দলৰ এজন কৰ্মকৰ্তা হিচাপে, দলৰ বিষয়বাবত থকা ব্যক্তি হিচাপে মই স্পষ্ট কৰি দিছোঁ, এই যিটো নিৰ্বাচন, এই নিৰ্বাচনটোত NDAৰ লগতে হওক বা কোনো ৰাজনৈতিক দলৰ লগত আমাৰ অপেন বুজাবুজিও নাই, চিক্ৰেট বুজাবুজিও নাই। আমি একদম খোলা 15টা সমষ্টিৰ ভিতৰত BTCত আৰু 3টা সমষ্টিৰ বাহিৰত আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিছোঁ। গতিকে বহুতে বহুত কথা ক'ব, বিৰোধীসকলে ক'ব বা কোনোবাই প্ৰমোদ বড়ো ডাঙৰীয়াক বেয়া পাই ক'ব, কোনোবাই মোক বেয়া পায় বুলি ক'ব। গতিকে এই বেয়া পোৱা কথাবিলাকক গুৰুত্ব নিদি অন্ততঃ আগন্তুক দিনত শান্তি প্ৰগতিৰ স্বাৰ্থত আমি ভাল মানুহ হিচাপে বিবেচিত কৰি প্ৰমোদ বড়ো ডাঙৰীয়াক আমি দায়িত্বভাৰ গতাই দিব লাগে। তেখেত ইতিমধ্যে ৰাজ্যসভাৰ সাংসদ, বহুতেই
এটা কথা উলিয়াইছে, তেখেতে ৰাজ্যসভাৰ সাংসদ হ'ল, তেখেতে MCL গয়বাৰীৰ পৰা আছেই, আকৌ বিধায়ক হ'ব মন মেলিছে। গতিকে এইজন মানুহকে কিয় দায়িত্ব লাগে? আমি দায়িত্ব দিব লাগিব। সমস্যাটো আমাক সমাধান লাগে। এই সমস্যাটো দিল্লীত হয় নে এই সমস্যাটো দিছপুৰত হয় আমি নাজানো। গতিকে জানা ব্যক্তিক আমি আগুৱাই দিছোঁ। আজি সাংসদ হ'ল, সাংসদ পদ থকাৰ পিছত বিধায়ক খেলিছে। যদি বিধায়ক হয় আমি জিকাম। তামোল প্ৰতিবাসীয়ে ৰাইজে প্ৰমোদ বড়ো ডাঙৰীয়াক জিকাব, আমাৰ বিশ্বাস আছে। আৰু বিধায়ক হোৱাৰ পিছত হাতত 6 মাহ থাকিব। এই 6 মাহৰ ভিতৰত তেখেতে ডিচাইড কৰিব যে মই দিল্লীত থাকি পেলাই সমস্যা সমাধান কৰিব পাৰিম নে দিছপুৰত থাকিবলৈ পাৰিম। যদি দিছপুৰৰ দ্বাৰাই সমস্যা সমাধান হয়, তেখেত দিছপুৰতটো হাতত ৰাখিব, দিল্লীতটো এৰি দিব। যদি দেখে দিল্লীৰ দ্বাৰা সমস্যাটো সমাধান হ'ব, তেনেহ'লে তেখেতে দিল্লীতটো হাতত ৰাখিব, দিছপুৰতটো এৰি দিব। গতিকে 6 মাহ পিছৰ কথা আমি ভাবাৰ এতিয়া সময় নাই। আমাৰ হাতত মাত্ৰ 10 দিন টাইম আছে। এই 10-12 দিনৰ ভিতৰত তামোলপুৰ সমষ্টিটোৰ পৰাই জয়যুক্ত কৰাই BTR শাসনভাৰ লোৱাৰ এটা সুযোগ আমি প্ৰমোদ বড়ো ডাঙৰীয়াক দিব লাগে। BTCত অলেখ উদাহৰণ আছে। ৰাস্তা ঘাট, দলং, কালভাৰ্ট বেহিচাপ। এখন দুৰ্নীতিমুক্ত, সন্ত্ৰাসমুক্ত, শংকামুক্ত এটা সমাজ প্ৰতিষ্ঠা হৈছে। তাৰ অৱদান কিন্তু প্ৰমোদ বড়োৰ। আজি দুৰ্নীতি সমূলি নাইকিয়া হৈ গৈছিল 5টা বছৰত। মানুহৰ ভয় শংকা নোহোৱা হৈ গৈছিল। আজি স্বাস্থ্যৰ ক্ষেত্ৰত সাংঘাতিক ধৰণৰ এটা আমূল পৰিৱৰ্তন আহিছে। কোনো মেডিকেলত আজি ডক্টৰ নোহোৱাকৈ নাই, কোনো মেডিকেলত আজি ঔষধ নোহোৱাকৈ নাই। বহুতে ক্ৰেডিট দিব দিছপুৰক, বহুতে ক্ৰেডিট দিব মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, মুখ্যমন্ত্ৰীক। আমিও দিম। তেখেত BTCখনটো আৰু অসমৰ বাহিৰত নহয়, BTCখনক শাসন দিছপুৰে কৰি আছে। কিন্তু আগতোতো কৰিছিল। আগতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মন্ত্ৰী আছিল, স্বাস্থ্যমন্ত্ৰী আছিল। তেতিয়াওতো হ'ব পাৰিলে হয়। কাম কৰিবলৈ হ'লে এটা ভাল মানসিকতা লাগিব, এটা সুস্থ মানসিকতাৰ ব্যক্তি, যিজন ব্যক্তি দক্ষ, যিজন ব্যক্তিৰ পাৰদৰ্শিতা আছে, সেই ব্যক্তিহে কাম কৰিবলৈ সুবিধা পায়, মানে কাম কৰে। আজি মোৰ অভাৱ কি? তামোলপুৰত ব্ৰিজ এখন লাগে, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আঙুলিয়াই দিব লাগিব। আজি তামোলপুৰত মেডিকেল কলেজখন হ'ল। গুৱাহাটীৰ পৰা আজি 80 কিলোমিটাৰ দূৰত এখন মেডিকেল কলেজ, নলবাৰীৰ পৰা 40 কিলোমিটাৰ দূৰত এখন মেডিকেল কলেজ। কাৰ ক্ৰেডিট এইটো? নলবাৰী মেডিকেল কলেজৰ পৰা 40 কিলোমিটাৰ দূৰত আৰু এখন মেডিকেল কলেজ বনোৱাটো কম ডাঙৰ কথা নেকি? আজি সৰু মহকুমা এটাক আজি ডিষ্ট্ৰিক্ট হিচাপে স্বীকৃতি আনিছে, এইটো কম ডাঙৰ ক্ৰেডিট নেকি? তামোলপুৰত মেডিকেল কলেজ ডিষ্ট্ৰিক্টটো হোৱাৰ লগে লগে গোটেই DC SP আদি কৰি গোটেই ডিপাৰ্টমেণ্টৰ হেড অফিচ, ডিষ্ট্ৰিক্ট হেড অফিচখিনি ইয়াত আহি গ'ল। আজি গোটেই যাতায়াতৰ ব্যৱস্থাটো ভাল হৈ গ'ল। গতিকে ইমান সুন্দৰ এটা পৰিৱেশ, আমূল পৰিৱৰ্তন আনিছে তামোলপুৰবাসীৰ বাবে। গতিকে তামোলপুৰবাসী প্ৰমোদ বড়োক ভোট নিদি বিশ্বজিৎ দৈমাৰীক দিব নেকি? বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই অধ্যক্ষ হৈ ছুপাৰ পাৱাৰত আছিল, ছেকেণ্ড চিয়াম। তেখেতে তামোলপুৰৰ বাবে কি কৰিল? ভেৰগাঁৱত 10-12টা ৰাস্তা বনাইছে, তাত বাহিৰে ভেৰগাঁৱতো একো কৰা নাই। যাৰ কাৰণে ভেৰগাঁৱত আজি তেখেতে নিৰ্বাচন খেলিবলৈ সাহস নকৰিল। তেখেতে তামোলপুৰত ঢাপলি মেলিছে। তামোলপুৰত 2006 চনতেই নিৰ্দলীয় প্ৰাৰ্থী এজনে তেখেতক হৰুৱাইছে। তেখেত হাৰিয়াৰ পৰা গুচি গ'ল। তাৰে পিছত তেখেতে 3বাৰ ৰাজ্যসভাৰ সাংসদ হ'ল। ৰাজ্যসভাৰ সাংসদ হৈ না BTCৰ সমস্যা সমাধান কৰিব পাৰিল, না তামোলপুৰৰ সমস্যা সমাধান কৰিব পাৰিল। সাংসদ হৈ তামোলপুৰত তেখেতে কি দিলে? তেখেতে এটা আঙুলিয়াই দিয়ক। তেখেতে নিৰ্বাচনী কেম্পেইনত ঘূৰি আছে। তেখেতে এনেকুৱা এটা বস্তু ৰাইজক দেখুৱাই দিয়ক যে মই এই বস্তুটো কৰি দিছোঁ। কিন্তু প্ৰমোদ বড়োক ৰাইজে আজি সোধক কি কৰিছে বুলি। এটাকৈ নখ দৰ্পণত আছে তেখেতৰ, আঙুলি দেখুৱাই দিব। কিন্তু বিশ্বজিৎ দৈমাৰী দেখাব পৰা একো নাই। এটা ৰাস্তা নবনালে, এটা ভাল অনুষ্ঠান ইয়াত তৈয়াৰ নকৰিলে। এতিয়া ভেৰগাঁৱৰ মানুহে বিশ্বাসত নলাক তামোলপুৰলৈ নিৰ্বাচন খেলিব আহিছে। গতিকে তামোলপুৰীয়া ৰাইজ ইমানো বুৰ্বক নহয় যে এজন কাম কৰিব নোৱাৰা অদক্ষ ব্যক্তি এজনক ইয়াত সমষ্টি অৰ্পণ কৰিব, সঁপি দিব। গতিকে মোৰ সেইখিনি বিশ্বাস আছে, তামোলপুৰৰ ৰাইজে কেতিয়াও বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক ইয়াৰ পৰাই জয়যুক্ত নকৰাই। কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়াৰ দেৱৰ দৰে এজন এই সমষ্টিতেই জন্মগ্ৰহণ কৰা, তামোলপুৰৰ মধ্য এই কেন্দ্ৰতে জন্মগ্ৰহণ কৰা এজন সুদক্ষ নেতাক আমি অৱজ্ঞা কৰি পেলাই যে বিশ্বজিৎ দৈমাৰীক আমি ভোট দিম। গতিকে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া
ইয়াত কোনো ফেক্টৰ নহয়। প্ৰমোদ বড়ো ডাঙৰে হেলাৰঙে ইয়াৰ পৰা জয়ী হ'ব আৰু তামোলপুৰীয়া ৰাইজেও সুন্দৰকৈ তেখেতক আস্থা আৰু বিশ্বাসত লৈ এবাৰ চিফ বনালে, এবাৰ কাউন্সিলৰ পাৰিষদ বনালে আৰু এইবাৰো বিধায়ক হিচাপে তেখেতক দিছপুৰলৈ পঠিয়াব। গতিকে এইখিনিয়ে মোৰ ক'বলগীয়া। যথেষ্ট ক'বলগীয়া আছে, মই খুব দীঘলীয়াকৈ ক'ব খোজা নাই, কাৰণ ৰাইজ আজিকালি সজাগ, প্ৰতিজন ভোটাৰ ৰাইজ সচেতন। গতিকে সচেতন সজাগ ভোটাৰ ৰাইজে বিবেচনা কৰিব। গতিকে মই অনুৰোধহে জনাইছোঁ যাতে এই তামোলপুৰ সমষ্টিটোত প্ৰমোদ বড়ো ডাঙৰীয়াক আৰু এটা আগখোজ আগুৱাই যোৱাৰ কাৰণে এটা সুযোগ দিয়ে আৰু দিল্লী দিছপুৰৰ লগত সম্পৰ্ক স্থাপন কৰি যাৰে চৰকাৰ নাহক, ইয়াত যাতে এই যি শান্তি প্ৰতিষ্ঠা হ'ল, যাতে যুগ যুগান্তৰলৈকে শান্তি অব্যাহত থাকে আৰু কোনো নতুনকৈ অপশক্তি ইয়াত তৈয়াৰ হয় যাতে বিটিচিবাসীক অশান্ত জৰ্জৰ কৰিব নোৱাৰে, তাৰ কাৰণেও তেখেতে প্ৰমোদ বড়ো ডাঙৰীয়া কাম যথেষ্ট গুৰুত্ব সহকাৰে কাম কৰিব। গতিকে ভাল মানুহ এজনক আগুৱাই দিয়াৰ দায়িত্ব আমাৰ। গতিকে তামোলপুৰীয়া ৰাইজৰ লগতে মই গোটেই বিটিআৰবাসী ৰাইজক 26টা জনগোষ্ঠীৰ যি দীৰ্ঘদিন যুঁজি কাম কৰি ভাল এটা পৰিৱেশ ক্ৰিয়েট কৰিলে, গতিকে এই 26টা জনগোষ্ঠীয় ৰাইজৰ বিটিআৰবাসীক মই একদম বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, বিটিআৰত থকা 15টা সমষ্টিয়ে যাতে UPPL জয়যুক্ত হয় আৰু যোৱা 5টা বছৰৰ দৰে যাতে আগন্তুক দিনতো ভাল কাম কৰিব পাৰে, তাৰ কাৰণে আপোনালোকে এটা সুযোগ দিয়ে যাওক।